Hey guys, welcome. কি খবৰ? যেহেতু কালিকে মাৰ লগত মাহী ঘৰত আহিলো, মায়ে আহিছে আমাৰ ঘৰত ফুৰিবলৈ, মাহী ঘৰ ফালে অলপ ফুৰিবলৈ আহিলো আৰু কেইবাবাৰ আহিলোৱে মাহী ঘৰত। তেতিয়াও ভাবিলো মা আহিছে যদি মাৰ লগত এবাৰ আহি যাওঁ। তাৰপিছত কালি আহিলো খৰধৰ, ভিডিঅ' একো কৰিব নোৱাৰিলো। তাৰপিছত এতিয়া ভনী আৰু মই এইফালে বজাৰ কৰিবলৈ আহিলো, ওচৰতে বেছি দূৰ নহয়। তাৰপিছত ইয়াৰ পৰা বগৰীও কেইটামান পাৰিলো, বগৰী পৰা ভিডিঅ'টো মই দিলো বাৰু শ্বৰ্টত। তাৰপিছত এইয়া বগৰী চগৰী পাৰি তাৰপিছত কিবা বজাৰ কৰিলোঁ আৰু দুটাই আমি গৈ আছোঁ। কেইদিনমান থাকিম ইয়াত, মানে ভিডিঅ' কৰিলেও ভিডিঅ' এৰিব নোৱাৰোঁ, অলপ নেটৰ প্ৰব্লেম আছে। তাৰপিছত ফুৰি মেলি যাওঁ আৰু কেইদিনমান মাৰ লগত। ঘৰততো নাযাওঁ এতিয়া, যিহেতু বেটাৰ পৰীক্ষা চাপি আহিছে, সেইকাৰণে ঘৰত যাবলৈ অলপ দেৰি হ'ব। তেতিয়াও এইফালে অলপ ফুৰি মেলি লৈছোঁ আৰু দোকানৰ পৰা আহি। তাৰপিছত এইয়া আমি দোকানৰ পৰা আহিলোঁ। তাৰপিছত মাহীয়ে এটি কুকুৰা কাটি আছিলে, ময়ো অলপ লাগি দিছোঁ, নখৰখিনি ময়ো কৰি দিছোঁ। এইফালে মাহীয়ে বহি আছে, এইফালে মমাই কাটিছে। মহা মানে মাহীৰ হাজবেণ্ড, আমাৰ মহাতি হ'ব, কিন্তু আমাৰ মায়ে ভাইটি বনাইছিলে সেইকাৰণে আমি মমা বুলি মাতোঁ। আৰু সেইফালে মাহী বহি চাই আছে আৰু মমা আৰু মই কাটি দিছোঁ সোনকালে। থাকিম বুলি ভাবিছিলোঁ, তেতিয়াও আৰু ঘৰত মাতিছে, ফোন কৰিছে যে বেটাৰ মানে পৰীক্ষা আছে বুলি কৈছে, কিবা এটা টেষ্ট মানে শিকাব, সেইকাৰণে যামগৈ ঘৰত উভতি, নেথাকোঁ, সোনকালে খাই মেলি যাম। এদিন থাকিলোঁ, সেইদিনাখনৰ ভিডিঅ'টো নকৰিলোঁ বুলি আপোনালোকক ক'লোৱে মই আগতে। তাৰপিছত এইয়া এইফালে কুকুৰা মাংস বনাইছোঁ আৰু এয়া মই চব্জি পাতি দিছোঁ ভালকৈ ভাজি মেলি, তাৰপিছত অকণমানি জোল দি দিম। এইফালে ভনীয়ে চালাড তালাড কিবা বনাইছে, দাইল বনাইছে। তাৰপিছত মাংস ময়ে বনাব লাগে, সেইকাৰণে ময়ে বনাই দিলোঁ আৰু এইফালে এইয়া মা বহি আছে আৰু মাৰ ওচৰত টোপোলা টোপলি ধেৰ দেখিব পাৰিছে, কিহৰ কাৰণে দেখিব পাৰিছে ক'ম বাৰু মই। এইফালে মাহী কাপোৰ ওলাই আছে, আমি ভাবিছোঁ আমি যাম যদি, মায়ে চালাম দিলে আকৌ। তাৰপিছত মই সেইটো কৈ দিছোঁ আপোনালোকক, মাৰ ভইচটো বাৰু নাই শুনোৱা। এইফালে মাহীয়ে কাপোৰ ওলাই আছে, মাহীক মানে আমাৰ ঘৰত লৈ যাম। এইফালে মই গা পা ধুই ল'লোঁ, এইয়া একো মেকআপ চেকআপ কৰা নাই, সেইকাৰণে মই ভিডিঅ'ত নাহোঁ বাৰু এতিয়া। পটককৈ চিধা গা ধুই আহিছোঁ আৰু মই ভাবিছোঁ অলপ মাহীৰো ভিডিঅ' কৰি দিম। যিহেতু লাইট নাই সেইকাৰণে মই মানে লাইটটো অন কৰি লৈছোঁ, সেইটো কাৰণে আপোনালোকে দেখিবই পাৰিছে অলপ লাইট জ্বলি আছে। আৰু এইফালে ছাগলী মাহীৰ আহি ৰৈ আছে, ঢেৰ ছাগলী আছে, গৰু আছে, চব আছে, মানে চব বস্তুৱে আছে, মেকুৰী চেকুৰী এইবিলাকতো আছেই। এইয়া ছাগলী ঘৰত আহি গৈছে, এইখিনি গোটেইখিনি মাহীৰে ছাগলী, আৰু ঢেৰ আছে। গধূলি সময়ত চব দেখিব পাৰিলোঁ হয়, মানে আপোনালোকক ভিডিঅ' দেখাব পাৰিলোঁ হয়। এতিয়াতো যিহেতু দিন হয়, সেইকাৰণে ছাগলীবিলাক এটা দুটা আহিছে মেলিছে, পাত দি থাকে, সেইকাৰণে অহা যোৱা কৰি থাকে ছাগলীবিলাকে, আৰু গোটেইখিনি আহিলে দেখি ভাল লাগিলে হয়। তাৰপিছত খাই মেলি এইয়া ওলাই গ'লোঁ, মা আৰু মই। এইফালে মা, এইফালে মই, তাৰপিছত বেটাও ওলাইছে, সি খেলি আছে ভিতৰত। এতিয়া কাপোৰ কানি পিন্ধি ল'লে, তেতিয়াও আৰু খেলা শেষ নহৈছে। তাৰপিছত মাহীয়ে ওলাই আছে, তাৰপিছত মই ভাবিলোঁ অলপ মাকো দেখাই লওঁ। এইয়া এতিয়া মা মাহী চব আমাৰ ঘৰত যাম। এইকেইদিন অলপ ভিডিঅ' এৰা অলপ অসুবিধা হৈছে, মানে আলহী আহিছে, আলহী থাকিলে আৰু অলপ অসুবিধা হয়। ভনীয়ে পাছফালে ৰৈ আছিলে, তাই পলাইছে, তাইও মনটো অলপ মানে মাৰি আছে আমি যামগৈ বুলি। থাকিলোঁ, দুদিন থাকিলোঁ, নথকা নহয়, আৰু কিমান থাকিম। এইয়া মই এতিয়া নাযাওঁ ঘৰত, মায়ে আহিছিলে ল'বলৈ মোক, কিন্তু মই এতিয়া নাযাওঁ, বেটাৰ পৰীক্ষা চৰীক্ষা আছে, চব শেষ কৰি ল'ম, তাৰপিছত যাম। তাৰপিছত চাওঁ মাহীৰ হ'ল নে নাই, ভিতৰৰ ফালে মাহী ওলোৱা নাই। ঘৰত মানে কাম থাকেই আৰু, মাহী এতিয়া ঘৰ এৰি ফুৰিবলৈ যাব, কাম চাম সামৰি লৈছে। এয়া মাত লগালোঁ মাহীক, এইফালে টুকটুকিও আহি গ'ল। এইফালে মাহী, এইফালে মা বহি আছে। এতিয়া টুকটুকিখন চলিলে যাম আৰু আমি। এইফালে কাষত বেটা, তাৰপিছত ৰখিব, সেইফালে ড্ৰাইভাৰজন বহি আছে। এতিয়া চিধা ঘৰত যাম আৰু সেইফালে তেতিয়াই দেখা হ'ব। এইফালে আমাৰ টুকটুকিখন চলিলে, এতিয়া ঘৰত যাম, ঘৰ পাই যাম। অলপ দেৰি লাগিব, বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, মানে টুকটুকিত গ'লে 20 মিনিট এনেকুৱা লাগে, আমি বাইকত 10 মিনিটতে যাওঁগৈ। ওচৰৰ মাহীৰ ঘৰ, মই ওচৰতে বিয়া হ'লোঁ, আমাৰ মানে মাহী ঘৰত। এতিয়া আইতাতো নাই, সেয়া মন্দিৰ হয় চাগে সেইটো, মই অলপ ভিডিঅ' কৰি গৈছোঁ আৰু। আমাৰ আইতাতো নাই এতিয়া, মাহীহঁত আছে, মাহীহঁতকে চাবলৈ আহোঁ, মাহীহঁতেও যায়। এতিয়া মাহীক লৈ গৈছোঁ, কেইদিনমান মাৰ লগত থাকিব, দুই বাই ভনী, ভাল লাগিব আৰু। ঠিক আছে গাইছ, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনে পালে জনাব, ভাল লাগিলে লাইক